নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে। আজি আগবঢ়াবলৈ লৈছোঁ খুব সহজভাৱে বনাব পৰাকৈ লোকেল মুৰ্গীৰ সৈতে কোমোৰাৰ আঞ্জা। এতিয়া মই কোমোৰাখিনি বাকলি গুচাই ভালকৈ ধুই লৈছোঁ। কোমোৰাখিনি গুটিখিনি পেলাই দিয়া নাই, যিহেতু কোমোৰাটো অলপ কুমলীয়া আছিল। আৰু এইখিনি মই এতিয়া ডাঙৰ ডাঙৰ পিচ কৰি কাটি ল'ম। আৰু আলু লৈছোঁ 3টা ডাঙৰ চাইজৰ, সেইখিনিও মই কাটি ল'ম। পিঁয়াজ লৈছোঁ 7-8টামান, সেইখিনিও অলপ মিহি মিহিকৈ কাটি ল'ম। আদা লৈছোঁ এটুকুৰা আৰু নহৰু 7-8 ফুটামান লৈছোঁ, সেইখিনিও খুন্দনাত খুন্দি ল'ম। আৰু মছলাৰ ভিতৰত লৈছোঁ মই কাশ্মীৰী ৰেড চিলি লৈছোঁ এচামুচ, ধনিয়া গুড়ি লৈছোঁ এচামুচ, আৰু গৰম মছলা লৈছোঁ এচামুচ, আৰু জিৰা গুড়ি লৈছোঁ এচামুচ, শুকান জলকীয়া 2-3টা লৈছোঁ, তেজপাত 2 খিলা লৈছোঁ, আৰু জালুকৰ গুড়ি এচামুচ লৈছোঁ। আৰু এইফালে লৈছোঁ লোকেল মুৰ্গী মাংস আধা কিলো। আপোনালোকে লোকেল মুৰ্গী মাংসৰ সলনি ব্ৰইলাৰ মাংসৰ সৈতেও এই আঞ্জাখন ধুনীয়াকৈ বনাব পাৰে। আনফালে গেছত কেৰাহীখন পাতি ৰাখিছিলোঁ গৰম হ'বৰ কাৰণে। এতিয়া কেৰাহীখন গৰম হোৱাত মই তাত জোখমতে মিঠাতেল দিছোঁ। এতিয়া মিঠাতেলখিনি ভালকৈ গৰম হ'বলৈ দিম। আৰু এতিয়া মিঠাতেলখিনি গৰম হোৱাত তাত তেজপাত 2 খিলা আৰু শুকান জলকীয়া 3টা দি দিছোঁ। দি ভালকৈ লৰাই দিছোঁ। জলকীয়াকেইটা ক'লা পৰিলত এতিয়া তাত কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভজা হৈছে আৰু পিঁয়াজৰ ধুনীয়াকৈ ৰংটো সলনি হৈ গৈছে। আৰু এতিয়া তাত মছলাখিনি দি দিম। মছলা জিৰা গুড়িখিনি দি দিছোঁ, আৰু কাশ্মীৰী ৰেড চিলিখিনি দিছোঁ, ধনিয়া গুড়িখিনি দিছোঁ, হালধি গুড়িখিনি দি দিছোঁ। দি মছলাখিনিৰ সৈতে পিঁয়াজখিনি ধুনীয়াকৈ 1 মিনিটমানৰ কাৰণে ভাজি ল'ম। জালুকৰ গুড়ি আৰু গৰম মছলাখিনি এতিয়া নিদিওঁ, সেইখিনি অলপ পিছত দিম। এতিয়া মছলাখিনি প্ৰায় 1 মিনিটমান ভাজি ল'লোঁ। মছলাখিনি ভজা হৈ গৈছে। এতিয়া তাত মাংসখিনি দি দিছোঁ। মাংসখিনি দি ভালকৈ লৰাই দিম, যাতে মাংসখিনিৰ লগত মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া মাংসখিনি ঢাকনিৰে ঢাকি দিম। আকৌ মাজে মাজে চেক কৰি থাকিম, যিহেতু তলিত লাগি যাব পাৰে। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। নিমখ দি আকৌ ভালকৈ লৰাই দিম। লৰাই দি আকৌ ঢাকনিৰে ঢাকি দিম। 10 মিনিটমানৰ কাৰণে ঢাকনিৰে ঢাকি দিম। এনেকৈয়ে মাজে মাজে চেক কৰি আমি 5 মিনিটমানৰ কাৰণে মাংসখিনি ভাজি ল'ম। এতিয়া এয়া মাংসখিনিৰ পৰা ধুনীয়াকৈ তেলো ওলাবলৈ লৈছে। এতিয়া খুন্দি ৰখা আদা নহৰুখিনি দি দিছোঁ। দি ভালকৈ আকৌ লৰাই দিম। আকৌ ঢাকনিৰে ঢাকি 5 মিনিটমানৰ কাৰণে মাংসখিনি ভাজি ল'ম। এতিয়া মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া তাত কাটি ৰখা আলুখিনি দি দিছোঁ, আৰু লগতে কাটি ৰখা কোমোৰাখিনিও দি দিছোঁ। দি গোটেইখিনি ভালকৈ লৰাই দিম।
এতিয়া আকৌ ঢাকনিৰে ঢাকি দিম। এনেকৈ 10 মিনিটমান আমি মাংস আৰু কোমোৰাখিনিৰ সৈতে মাজে মাজে চেক কৰি ভালকৈ লৰাই দি মাংসখিনি আমি ভাজি ল'ম। যিহেতু তলিত লাগি যাব পাৰে, মাজে মাজে চেক কৰি থাকিব লাগিব। এতিয়া কোমোৰাখিনিৰ সৈতে মাংসখিনি ধুনীয়াকৈ ভজা হৈছে আৰু কোমোৰাখিনিও আধা সিজিছে। এতিয়া তাত কৰি ৰখা গৰম পানীখিনি দি দিছোঁ। গৰম পানী মোৰ জোখমতে দিছোঁ, আপোনালোকে নিজৰ জোখমতে পানী দিব। পানী অলপ বেছিকৈ দিছোঁ যিহেতু কোমোৰাখিনি অলপ সিজিব লাগিব। আকৌ ঢাকনিৰে ঢাকি এনেকৈ 10 মিনিটমানৰ কাৰণে ঢাকনিৰে ঢাকি দিম। এতিয়া কোমোৰাখিনিৰ সৈতে মাংসখিনি ধুনীয়াকৈ সিজি উঠিছে। এতিয়া তাত জালুকৰ গুড়িখিনি দি দিছোঁ। জালুকৰ গুড়িখিনি দি ভালকৈ লৰাই দি আকৌ ঢাকনিৰে 3 মিনিটমানৰ কাৰণে ঢাকি দিম। জালুকৰ গুড়িখিনি দিয়াৰ পিছত 2-3 মিনিটমানৰ পিছত গৰম মছলাখিনি দি দিম। গৰম মছলাখিনি দি ভালকৈ লৰাই দিম। ভালকৈ লৰাই দি আকৌ 3 মিনিটমানৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখিম। এতিয়া গৰম মছলা দিয়াৰ 3 মিনিটৰ পিছত আমাৰ কোমোৰাৰ সৈতে লোকেল মুৰ্গীৰ মাংস ৰেডি হৈ গ'ল। আৰু এতিয়া গেছটো অফ কৰি দিম। আৰু আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাই চাব। একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ আৰু খাবলৈও বহুত টেষ্টি হয়। চ' আজি ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।